নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মহাকৰ্ষণ পাঠটিৰ পিছৰ অংশলৈ যাব ওলাইছোঁ। এতিয়া যাবা, ইয়াৰ এই প্ৰশ্ন দুটা মই তোমালোকক কৈ দিছিলোঁ, এইটোও কৈ দিছিলোঁ আৰু এইটোও কৈ দিছিলোঁ, নিশ্চয় এই দুটা তোমালোকে কৰিছা। এতিয়া চাবা, মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰই পৰস্পৰ সম্পৰ্ক নথকা বুলি ভবা বহুকেইটা পৰিঘটনা সফলভাৱে ব্যাখ্যা কৰিছিল। চাবা, আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল। আমি পৃথিৱীত কি আছোঁ? বান্ধোনত আছোঁ, পৃথিৱীত আমি ৰৈ আছোঁ। হয়, পৃথিৱীৰ পৰা আমি বেলেগত গুচি যোৱা নাই, ওপৰৰ ফালে গুচি যোৱা নাই। তাক কোনে ৰাখিছে? মহাকৰ্ষণে পৃথিৱীৰ লগত আমাক বান্ধি ৰাখিছে। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণটো কি আছিল? তোমালোকে জানা যে চন্দ্ৰৰ কি হয়? অভিকেন্দ্ৰিক বলৰ কাৰণে। অভিকেন্দ্ৰিক মানে কি? পৃথিৱীৰ কি হয়? পৃথিৱীৰ ফালে সি কি কৰিব? গতি কৰে, নহয়? তাৰ পৃথিৱীৰ ফালে যিটো টনা যিটো বল আছিলে সেইটো কৈছিলে অভিকেন্দ্ৰিক বল বা চেণ্ট্ৰিপিটেল ফ'ৰ্চ। এই চেণ্ট্ৰিপিটেল ফ'ৰ্চ বা অভিকেন্দ্ৰিক বলৰ কাৰণেই পৃথিৱীৰ চাৰিওফালে কি কৰে? চন্দ্ৰ ঘূৰে। তাৰপিছত আছিলে সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি। সূৰ্যৰ চাৰিওফালে আমি জানো সৌৰজগতৰ যিমানকেইটা গ্ৰহ আছে কি হয়? এই সৌৰজগতৰ গ্ৰহকেইটাই সূৰ্যৰ চাৰিওফালে ঘূৰে। কাৰণটো কি? এই গ্ৰহবিলাকৰ অভিকেন্দ্ৰিক কিহৰ কাৰণে? বলৰ কাৰণে, নহয়? সি কি কৰে? সূৰ্যৰ ফালে কি কৰিব? সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে কি হয়? তাৰ সূৰ্যৰ চাৰিওফালে এটা কি হ'ব? বৃত্ত এটা হয়। এই বৃত্তটোৰ কেন্দ্ৰত কোন আছে? সূৰ্য আছে। গতিকে এই বৃত্তটোৰ কেন্দ্ৰৰ ফালে হোৱা বলটোক কি বুলি কয়? অভিকেন্দ্ৰিক বল বুলি কয়। ইংৰাজীত কয় চেণ্ট্ৰিপিটেল ফ'ৰ্চ। গতিকে এই অভিকেন্দ্ৰিক বলৰ কাৰণে কি হয়? সূৰ্যৰ চাৰিওফালে কি কৰিব? গ্ৰহবোৰে গতি কৰে। তেনেকৈ চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত উঠা জোৱাৰ। চন্দ্ৰ আৰু সূৰ্যৰ বাবে কি হয়? সমুদ্ৰ পৃষ্ঠত জোৱাৰ উঠে। কেনেকৈ জোৱাৰ উঠে? এতিয়া জোৱাৰ উঠাৰ কথাটো হৈছে কি যে চন্দ্ৰ তোমাৰ কি হয়? এই জোৱাৰটো তোমাৰ পূৰ্ণিমাৰ সময় হয় বিশেষকৈ, যে চন্দ্ৰই কি কৰিব? পৃথিৱী পৃষ্ঠক তাৰ কি কৰে? গাৰ ফালে টানে। তেনেকৈ সূৰ্যইও টানে। অৱশ্যে সূৰ্যই পৃথিৱী পৃষ্ঠক টনা বলটো কি হ'ব? অকণমান হেৰি হ'ব, মানে নেগলিজিবল হয়। কিহৰ কাৰণে? সূৰ্যৰ দূৰত্ব বহুত বেছি। যা নহওক, এই চন্দ্ৰ আৰু সূৰ্যৰ কি হয়? পৃথিৱী পৃষ্ঠ কি কৰিব? আকৰ্ষণ কৰিব। অকল সমুদ্ৰ পৃষ্ঠত বুলি নহয়, আমাৰ মাটিখিনিকো সি টানে। কিন্তু মাটিখিনি কি নহয়? যিহেতু কঠিন পদাৰ্থ মাটি, তাৰপিছত তোমাৰ কি হয়? শিল, এইবিলাক তাৰ ফালে যাব নোৱাৰে। কিন্তু পানীখিনি পাতল কাৰণে পানীখিনি কি হয়? চন্দ্ৰৰ ফালে বা সূৰ্যৰ ফালে ওপৰলৈ আকৰ্ষণৰ কাৰণে যায়। আকৌ পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ কাৰণে সি আকৌ তললৈ আহে। হয়, থাকিব মনত কথাখিনি কেনেকৈ জোৱাৰৰ সৃষ্টি হয়। চাবা, জোৱাৰৰ সৃষ্টি হোৱাটো মই তোমাক কৈছোঁ যে এইখন যদি সাগৰ হয়, নহয়, ইয়াতে তোমাৰ কি হয়? চন্দ্ৰটো থাকে। চন্দ্ৰৰ আকৰ্ষণ বলৰ ফলত কি হয়? এই পানীখিনি ইয়াত তোমাৰ যিবিলাক পাহাৰ, যিবিলাক পৰ্বত আছিলে, নহয়, এইবিলাকত তোমাৰ কিন্তু কি নহয়? এইবিলাকক কি টানি নিব নোৱাৰে, নহয়? এইবিলাকক কি টানি নিব নোৱাৰে। কাৰণটো কি? যে ইহঁত কি হয়? টান হয়। কিন্তু চন্দ্ৰই কি কৰিব? যেতিয়া ইয়াক টানে বা সূৰ্যৰ যিটো আকৰ্ষণ হয়, এই আকৰ্ষণৰ কাৰণে কি হয়? পানীখিনি ওপৰলৈ উঠি যায়, এনেকৈ উঠি যাব। আকৌ যিহেতু ই পৃথিৱীত আছে, পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ কাৰণে কি হয়? পৃথিৱীয়ে কি কৰিব? ইয়াক গাৰ ফালে টানে। গতিকে কি হয়? ই আকৌ তললৈ নামি আহিব, নহয়? ইয়াৰ আকৰ্ষণৰ কাৰণে ওপৰলৈকে উঠি গৈছিল, আৰু পৃথিৱীয়ে কি কৰিব? মাধ্যাকৰ্ষণৰ কাৰণে আকৌ ই কি হয়? তলৰ ফালে নামি আহে। এনেকৈ এই উঠা নমা কৰা এইটোকে আমি কি বুলি কওঁ? ঢৌ বুলি কওঁ। আৰু এই ঢৌৰ কাৰণে কি হয়? উপকূলীয় অঞ্চলত কি হ'ব? বানপানীৰ সৃষ্টি হয়। অৰ্থাৎ এই ঢৌৰ কাৰণে পানী ইয়ালৈকে আহে। এইটোকে আকৌ কি? জোৱাৰ বুলি কয়। এতিয়া জোৱাৰ হোৱাৰ কাৰণটো কি হৈছে? এইটোক টাইড বুলি কয় ইংৰাজীত। এই জোৱাৰ হোৱাৰ কাৰণটো হৈছে কি? চন্দ্ৰ আৰু সূৰ্যৰ অভিকেন্দ্ৰিক কি হয়? বলৰ কাৰণে নিজৰ ফালে টানিব, নহয়? অভিকেন্দ্ৰিক বলৰ কাৰণে কি হয়? মহাকৰ্ষণিক বলৰ কাৰণে এই পানীভাগ কি হয়? সাগৰৰ পৃষ্ঠৰ পানীভাগ ওপৰলৈ উঠি যায়। আকৌ পৃথিৱীয়ে কি কৰিব? ইয়াক গাৰ ফালে টানে। টানোতে কি হয়? ই নামি আহে। এনেকৈ এই উঠা নমাৰ ফলতে কি হয়? প্ৰকাণ্ড ঢৌৰ সৃষ্টি হয়। এই ঢৌকে আমি কি বুলি কৈছোঁ? সাগৰত জোৱাৰ উঠা বুলি কওঁ। চাবা, তাৰপিছত আহিব মুক্ত অধোগমন। মুক্ত অধোগমন কাক বোলে বুলি এটা প্ৰশ্ন পিছফালে আছে, এইটো পৰীক্ষাত আহি থাকে। চাবা, মই কৈ দিছোঁ মুক্ত অধোগমন কি। তলত দিয়া ক্ৰিয়াকলাপটো সম্পাদন কৰি আমি মুক্ত অধোগমন অৰ্থ বুজো আহা। শিলগুটি এটা লোৱা, ইয়াক ওপৰলৈ দলিয়াই দিয়া। ওপৰলৈ দলিয়াই দিলে কি হ'ব? ই তলত আহি পৰিব। ই এটা নিৰ্দিষ্ট উচ্চতালৈ উঠিব আৰু তাৰপিছত তললৈ পৰিবলৈ আৰম্ভ কৰিব। ওপৰলৈ উঠিব, তাৰপিছত ই আকৌ কি হ'ব? তললৈ পৰিবলৈ আৰম্ভ কৰিব। এতিয়া শিলগুটি এটা ওপৰলৈ দলিয়াই দিয়া, সি আহি মাটিত পৰা, এইটো পৰিঘটনা কি হয়? আমাৰ কাৰণে একেবাৰে সহজ কথা, নহয় জানো?
কিন্তু কথা হৈছে কি তাতে কি হয় বিজ্ঞানৰ কিছুমান ব্যাখ্যা লুকাই আছে। চ' ব্যাখ্যাটো তুমি এনেকৈ চাবা যে তুমি যেতিয়া এটা বস্তু ওপৰলৈ দলিয়াই দিবা, দলিয়াই দিওঁতে এই শীৰ্ষবিন্দুলৈ উঠোঁতে যিমান সময় লাগে, শীৰ্ষবিন্দু মানে কি ই যিমান ওপৰলৈ উঠিছে সেইটোক আমি শীৰ্ষবিন্দু বুলি কওঁ, হয়নে? তুমি এটা বস্তু দলি মাৰি দিছিলা, দলি মাৰি দিওঁতে সি কি হ'ল এইখিনিলৈকে উঠিছে নহয়, ইয়াৰ পৰা সি আকৌ নামি এনেকৈ আহিব, ই মাটিত পৰিব। বা তুমি যদি এনেকৈ মাৰিছা তেতিয়াহ'লে ই এনেকৈ পৰিব নহয়। গতিকে এই শীৰ্ষবিন্দুলৈ উঠোঁতে যিমান সময় লাগে শীৰ্ষবিন্দুৰ পৰা মাটিলৈ নামি আহিবলৈ সমান সময় লাগে। মনত ৰাখিবা যে ওপৰলৈ বস্তু এটা দলি মাৰি দিওঁতে শীৰ্ষবিন্দুলৈ উঠিবলৈ যিমান সময় লাগে তাৰ পৰা নামি আহিবলৈ সমান সময় লাগে, হয়। আৰু ইয়াক যেতিয়া তুমি ওপৰলৈ দলি মাৰি দিবা, দিলে কি হয় ইয়াৰ কি হ'ব বেগটো ক্ৰমান্বয়ে কমি যায় নহয়। যিমানখিনি কমিছিল নামি আহোঁতে সিমানখিনি বাঢ়ি আহে। গতিকে কি হয় বস্তু এটা দলি মাৰি দিওঁতে যিমান ওপৰলৈ যাব তাৰপিছত সি নামি আহোঁতে যিমান উচ্চতালৈ উঠোঁতে সৰ্বোচ্চ উচ্চতালৈ উঠোঁতে যিমান সময় লাগে, অৰ্থাৎ তোমাৰ যাওঁতে ওপৰলৈ যিমান সময় লাগে যদি 5 ছেকেণ্ড সময় লাগিল তেতিয়াহ'লে নামি আহোঁতেও কিমান সময় লাগিব 5 ছেকেণ্ড সময় লাগে। এইখিনি তোমাৰ কি হয় এইখিনি কথা হয়তো তোমালোকে আগতে জনা নাছিলা, গতিকে এইখিনি কথা মনত ৰাখি থবা যে ওপৰলৈ বস্তু এটা দলিয়াই দিলে কি হয় শীৰ্ষবিন্দুলৈ উঠিবলৈ যিমান সময় লাগে কি হ'ব ই তাৰ পৰা নামি আহিবলৈ কি হ'ব সমান সময় লয়, হ'ব। তাৰপিছত চাবা আমি ইতিমধ্যে শিকিলোঁ যে পৃথিৱীয়ে যিকোনো বস্তুৰ ইয়াৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে। পৃথিৱীয়ে যেতিয়া কোনো এটা বস্তু কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰিব তেতিয়া আমি তাক মাধ্যাকৰ্ষণ বুলি কওঁ। মাধ্যাকৰ্ষণ বুলি কোৱা শব্দটোৰ অৰ্থটো কি? মাধ্যা মানে হৈছে মধ্যম বা মাজলৈ নহয়। পৃথিৱীয়ে কি কৰে ইয়াৰ ওপৰৰ সকলো বস্তুকে নহয় তাৰ কেন্দ্ৰৰ ফালে টানে। পৃথিৱীয়ে কি কৰিব কেন্দ্ৰৰ ফালে, এইটো কেন্দ্ৰৰ ফালে টানে নহয়, এনেকৈ কেন্দ্ৰৰ ফালে টানিব। এই কেন্দ্ৰ মানে হৈছে কেন্দ্ৰটো মাজত থাকে নহয় মাধ্যা, হয়। এই মধ্য অঞ্চলটো যিটো আকৰ্ষণ কৰে তাকে মাধ্যাকৰ্ষণ বুলি কয়, হয়। অৰ্থাৎ পৃথিৱীৰ কেন্দ্ৰৰ ফালে ইয়াৰ উপৰিভাগত থকা বা ইয়াৰ বায়ুমণ্ডলত থকা উপৰিভাগৰ বায়ুমণ্ডলত থকা বস্তুক কেন্দ্ৰৰ ফালে টনা বলটো কি বুলি কয় মাধ্যাকৰ্ষণ বল বুলি কয় নহয়। আমি ইয়াক জি তৰণি দি বুজাওঁ, স্মল জি দি, বাৰু সেইটো আমি পাম। গতিকে গম পাব যে কি পৃথিৱীয়ে কি কৰিব ইয়াৰ উপৰিভাগত থকা বস্তুবিলাক কি কৰে ইয়াক কেন্দ্ৰৰ ফালে টানে নহয়, কেন্দ্ৰৰ ফালে টানে। আৰু এটা কথা জানিবা যে কি এই কেন্দ্ৰত তোমাৰ কি হয় এই বলটোৰ মান শূন্য হয়, কিন্তু কেন্দ্ৰত বলটোৰ মান শূন্য হয় আৰু কেন্দ্ৰৰ উপৰিভাগত যিমান বস্তু থাকিব চব কি কৰিব সি কেন্দ্ৰৰ ফালে টানে। গতিকে কেন্দ্ৰৰ ফালে টানোতে তোমাৰ ফুটি কিনে তোমাৰ কেন্দ্ৰলৈকে নাযায়, ইয়াতে পৃষ্ঠত পৰে আহি। এতিয়া মাধ্যাকৰ্ষণ সেইকাৰণে কয় যে ই মধ্য অঞ্চলৰ পৰা বা ই চেণ্টাৰৰ পৰা কি কৰিব ইয়াৰ উপৰিভাগত থকা বস্তুবিলাক টানে। সেইকাৰণে আমি ইয়াক কি বুলি কওঁ মাধ্যাকৰ্ষণ বুলি কওঁ। পৃথিৱী টনা বস্তুটোক আমি আকৰ্ষণ কৰা বস্তুটোক আমি মাধ্যাকৰ্ষণ বল বুলি কওঁ। চাবা পৃথিৱী যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে, ইয়াৰ কাৰণ হ'ল মহাকৰ্ষণিক বল। বস্তু এটাই কেৱল এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে আমি সেই গতিক মুক্ত অধোগমন বুলি কওঁ। গতিকে মুক্ত অধোগমন কাক বোলে বুলি প্ৰশ্নটো আহিলে তোমালোকে লিখিব লাগিব যে পৃথিৱীৰ পৃষ্ঠভাগত বা উপৰিভাগত থকা বস্তু এটা পৃথিৱীৰ কেন্দ্ৰই যি বলেৰে ইয়াক আকৰ্ষণ কৰিব তাকেই মুক্ত অধোগমন বুলি কোৱা হয়। এতিয়া প্ৰশ্নটো লগে লগে লিখি ল'বা মুক্ত অধোগমন কাক বোলে। ইয়াৰ পৰা কেতিয়াৰ পৰাই লিখি দিব পাৰিবা। অধোগামী বস্তুৰ বেগৰ পৰিৱৰ্তন হয়নে? অধোগমনত বস্তুৰ গতিৰ দিশ কোনো পৰিৱৰ্তন নহয়, কিন্তু পৃথিৱীৰ আকৰ্ষণৰ বাবে ইয়াৰ বেগৰ মান পৰিৱৰ্তন ঘটিব, হয়। পৃথিৱীৰ আকৰ্ষণৰ বাবে কি হয় ইয়াৰ বেগৰ মানৰ পৰিৱৰ্তন ঘটে। চাবা যে গতিৰ দিশৰ সলনি নহয়, তুমি নিজে গম পাবা। অধোগমন বুলি ক'লে আমি গম পালোঁ যে পৃথিৱী আকৰ্ষণ কৰি কেন্দ্ৰৰ ফালে উপৰিভাগত থকা বস্তুবিলাক আকৰ্ষণ কৰাটো। এতিয়া এটা বস্তু তুমি যেতিয়া পেলাই দিবা গধুৰ বস্তু এটা তেতিয়া কি হ'ব সি এটা দিশত আহি পৰিব নহয়, পাতল বস্তুটো আহি পৰিব, কিন্তু পাতল বস্তুটো বায়ুৰ বাধাৰ কাৰণে কি হয় সি বেঁকাকৈ যায়। কিন্তু গেলিলিওৱে এইটো প্ৰমাণ কৰি দেখুৱাইছিল যে এটা যিমান গধুৰ বস্তুৱে নহওক বা পাতল বস্তুৱে নহওক আমি যদি কি কৰোঁ এটা ভেকুৱাম পাইপ, তাৰমানে যিটোত নেকি বায়ু নাই, বায়ু নোহোৱা দুটা পাইপৰ ভিতৰেদি আমি যদি একেলগে পেলাই দিওঁ সমান উচ্চতাৰ পৰা তেতিয়াহ'লে সি সমান সময়ত পৃথিৱী মাটিত আহি পৰিব নহয়। এইটো গেলিলিওৱে প্ৰমাণ কৰিছিল। কিন্তু কি হ'ব লাগিব যে বায়ুশূন্য হ'ব লাগিব। বায়ুশূন্য পাইপ দুটাৰ মাজেদি আমি যদি পেলাই দিওঁ তেতিয়াহ'লে দুইটা বস্তু কি হ'ব এটা প্ৰকাণ্ড লোহাৰ বল আৰু পাৰৰ পাখি হওক বা চৰাইৰ পাখি এটাই হওক পেলাই দিবা একেলগে পৰিব নহয়। আচৰিত কথা নহয়নে বাৰু?
আচৰিত কথা কি হয় আচৰিত কথাৰ সম্ভেদ উলিওৱাটোৱে হৈছে কি বিজ্ঞান বুলি কয় তাকে বেগৰ পৰিৱৰ্তনৰ লগত ত্বৰণ জড়িত হৈ থাকে বস্তু এটা পৃথিৱীৰ দিশত তললৈ পৰিলে তাৰ লগত এটা ত্বৰণ জড়িত হৈ থাকে হয় এই ত্বৰণটো আমি যি দি বুজাও এই ত্বৰণৰ উৎপত্তিৰ কাৰণ হ'ল পৃথিৱীৰ মহাকৰ্ষণ বল পৃথিৱীয়ে টনা বলটোক আমি কি কৈছোঁ পৃথিৱীৰ মহাকৰ্ষণ বল বুলি কৈছোঁ সেইবাবে এই ত্বৰণক পৃথিৱীৰ মহাকৰ্ষণ বলৰ বাবে হোৱা ত্বৰণ বা মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কয় হয় মাধ্যাকৰ্ষণী বুলি কিয় কৈছোঁ পৃথিৱী যিহেতু কেন্দ্ৰৰ ফালে টানি আনে সেইকাৰণে মাধ্যাকৰ্ষণী বুলি কৈছোঁ ইয়াক ইংৰাজীত কয় এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি বুলি কয় নহয় মহাকৰ্ষণ আমি গ্ৰেভিটেশ্যন বুলি কৈছিলোঁ আৰু ইয়াক আমি কি কওঁ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি বুলি কওঁ চ' ৱৰ্ডবিলাক কি হয় অকণমান ডিফাৰেঞ্চ আছে মনত ৰাখিবা ইয়াক জি আখৰেৰে সূচোৱা স্মল জিৰে সূচোৱা হয় কোনটো যে পৃথিৱীৰ মহাকৰ্ষণ বলটোক নহয় যিটোক আমি মাধ্যাকৰ্ষণ বুলি ক'লোঁ তাক স্মল জিৰে সূচোৱা হয় এইটো জিৰ একক ত্বৰণৰ এককৰ সৈতে একে অৰ্থাৎ মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ যিহেতু ত্বৰণৰ আকৌ আমি কি পাইছিলোঁ মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ পাইছিলোঁ আগতে গুটি পাঠটো পঢ়োঁতে তোমালোকে নিশ্চয় পাইছা মন কৰিবা যে সেইকাৰণে জিও যিহেতু ত্বৰণ তাৰ এককো কি হ'ব এছআই একক হ'ব মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ নহয় এছআই এককবিলাক আজিকালি চলে আজিকালি CGS বা তোমাৰ FPS এইবিলাক একক কি হয় নচলে আমি এছআই একক বুলি ক'ম এইটো গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা আমি জানো যে বল হৈছে বস্তু এটাৰ ভৰ আৰু ত্বৰণৰ গুণফল হয় আমি আগতে পাইছিলোঁ নহয় বস্তু এটা কি হয় বল হৈছে এইটো বল F = ma m মানে আছিলে কি মাছ নহয় ভৰ আৰু a মানে আছিলে ত্বৰণ ইয়াতো আমি এনেকৈ লিখো এইটো যিহেতু ত্বৰণ বুজায় আমি এনেকৈ ভৰ পূৰণ ত্বৰণ ভৰ আৰু ত্বৰণ পূৰণ কৰিলে বস্তু এটাৰ আমি কি হ'ব বস্তুটোৰ ওপৰত প্ৰযুক্ত বলৰ পৰিমাণটো পাওঁ নহয়নে আচ্ছা ধৰা হওক 10.2 ক্ৰিয়াকলাপত উল্লেখ কৰা শিলগুটিটোৰ ভৰ m আমি যেটো কি দলি মাৰি দিছিলোঁ সেইটো কথা হৈছে আমি ইতিমধ্যে জানিলোঁ যে সকলো অধগামী বস্তুৰ ওপৰত মহাকৰ্ষণিক বলৰ বাবে এটা ত্বৰণে ক্ৰিয়া কৰে আৰু ইয়াক আমি স্মল জিৰে সূচাওঁ যেতিয়া আমি ওপৰলৈ এটা বস্তু এটা কি হ'ব মাৰি দিম বা ওপৰৰ পৰা বস্তু এটা পৰিব তেতিয়া কি হ'ব তাৰ ওপৰত পৃথিৱীৰ মহাকৰ্ষণিক বলে ক্ৰিয়া কৰিব আৰু এই ত্বৰণটোক আমি কি বুজাওঁ জিৰে বুজাওঁ স্মল জিৰে কেপিটেল জি নহয় কিন্তু কেপিটেল জিটো কি আছিল যে মহাকৰ্ষণিক বিশ্বজনীন উত্তৰ কি আছিল ধ্ৰুৱক আছিল নহয় গতিকে হেতু মনত ৰাখিবা স্মল জি কয় এটো হৈছে কি মাধ্যাকৰ্ষণিক ত্বৰণক বুজায় সেইবাবে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা মহাকৰ্ষণিক বলৰ মান বস্তুটোৰ ভৰ আৰু ইয়াৰ ওপৰত ক্ৰিয়া কৰা মহাকৰ্ষণিক বলৰ বাবে সৃষ্টি হোৱা ত্বৰণৰ গুণফলৰ অৰ্থাৎ আমি F = mg বুলি লিখিম নহয় বল আমি F = ma বা mg ইয়াতে তোমাৰ কি আছিলে এটো হৈছে মাছ এটো হৈছে কি ইয়াৰ এক্সেলাৰেশ্যন অৰ্থাৎ এটো ভৰ আৰু এটো ত্বৰণ এটো ত্বৰণ কাৰ কাৰণে হৈছে পৃথিৱীয়ে টনাৰ কাৰণে হৈছে এতিয়া আমি ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁনে পাৰোঁ চাবাচোন যদি F = ma আৰু F = mg হয় নহয়নে দুইটা বল হয় না নহয় এইটো বল বলে F ফ'ৰ্চ বুজায় নহয় ফ'ৰ্চ বা বল তেতিয়াহ'লে আমি F = F নহয়নে দুটা আমি একে লিখিব পাৰোঁ কাৰণ দুটা একে ৰাখি এতিয়া তুমি চাবা আমি F = mg পাইছিলোঁ নহয়নে আমি mg = কি লিখিব পাৰোঁ g/d²। এই g/d² ক'ৰ পৰা আহিল মনত আছেনে আমি কি পাইছিলোঁ F = দুটা বস্তুৰ মাজত আকৰ্ষণ কি আছিলে বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু দূৰত্বৰ বৰ্গৰ ব্যস্ত অনুপাতিক আমি F = এই ফৰ্মুলাটো পাইছিলোঁ নহয় আৰু এইটো ফৰ্মুলা পালোঁ এতিয়া আমি দুটা ফৰ্মুলা কি কৰিছোঁ সমান কৰি এনেকৈ লিখিছোঁ mg = g/d²। এইখিনি কেনেকৈ আহিছে নিশ্চয় গম পাইছা এইটো আহিছে তোমাৰ mgটো আহিছে এইটো পৰা F = mg পাইছিলোঁ আৰু ইয়াতে পাইছোঁ F = g/d²। এতিয়া তোমাৰ কি হ'ল আমি দুটা কি লিখিম যেটো F = F লিখিছোঁ গতিকে mg = g/d²। এই মান দুটা আমি কি কৰিছোঁ ইয়াতে বহুৱাইছোঁ নহয় ইয়াতে বহুৱাই আমি এইখিনি পালোঁ এতিয়া চাবা তুমি যদি আমি g2 ল'ব লাগে তেতিয়াহ'লে কি কৰিম বজ্ৰ পূৰণ কৰি তোমাৰ mটো কি আহিব ইয়াতে আহিব নহয় নাহিবনে ইয়াতে যিটো m আছিল mটো আমি ইয়াতে পূৰণ কৰিছোঁ আমি দেখিছোঁ ওপৰত এটা স্মল m আছে এই স্মল m আৰু স্মল m কি হ'ল কেনসেল হ'ল নহয়নে কেনসেল হোৱাৰ পিছত আমি কি পালোঁ খালি gm/d² কাৰণ এই দুটা কটাই গৈছে নহয়নে gm/d² পালোঁ নহয় গতিকে আমি কি লিখিব পাৰোঁ যে mg = gmm/r² এইটো ক'ৰ পৰা আহিছে জানানে যে d² যিটো আছিল ডিষ্টেঞ্চটো আছিল নহয়নে যদি পৃথিৱী পৃষ্ঠত বস্তু এটা ৰখা হয় তেতিয়াহ'লে কি হ'ব যদি আমি পৃথিৱী পৃষ্ঠত বস্তু এটা ৰাখিছোঁ নহয় ৰাখিলে কি হ'ব মই এইটো তোমালোকক আগতে কৈছিলোঁ যে এইটো যদি পৃথিৱী পৃষ্ঠত ৰাখিছোঁ তেতিয়াহ'লে ই টনা হয়
এইখিনিৰ পৰা এইখিনি ডিষ্টেঞ্চ হ'ব কাৰণ কেন্দ্ৰই হে টানে এইফালৰ পৰা নাটানে নহয় তে কেন্দ্ৰই টানিলে ইয়াৰ পৰা ইয়ালৈ কেন্দ্ৰৰ পৰা ইয়াৰ পৰা তোমাৰ পৰিধিৰ পৰা ইয়াৰ কেন্দ্ৰলৈ দূৰত্বটো কি বুলি কয় ব্যাসাৰ্ধ বুলি কয় ব্যাসাৰ্ধ আমি আৰেৰে সূচাও নহয় নে সেইকাৰণে তোমাৰ ইয়াৰে দূৰত্বটো ডি স্কোয়াৰ নিলিখি কি লিখিছে আৰ স্কোয়াৰ লিখিছে হয় আৰ স্কোয়াৰ লিখিছে গতিকে আমি কি পালো শেষত গৈ জি এম এম বাই আৰ স্কোয়াৰ পালো নহয় এইখিনি ইয়াতে দুটামান ষ্টেপ লিখা নাই ইয়াতে লিখা নাই তোমালোকে এইখিনি চাই কিনে লিখি ল'বা ইয়াতে ডাইৰেক্ট তোমাৰ এইটো পাৰ্ট দিয়া নাই কোনটো দিয়া নাই জি ইজ ইকুৱেল টু জি এম এম বাই তোমালোকে কিতাপত লিখি ল'বা কি আছে ডি স্কোয়াৰ ইনটু এম এই ভাগটো লিখা নাই এম এম কাটা গৈহে এইটো হৈছে হয় ইয়াত এম হল পৃথিৱীৰ ভৰ আৰু ডি হল বস্তু আৰু পৃথিৱীৰ মাজৰ দূৰত্ব নহয় এই যে এইটো যে মই কৈছিলোঁ বস্তুটো আৰু পৃথিৱীৰ মাজৰ দূৰত্ব ধৰা হওক বস্তু এটা পৃথিৱী পৃষ্ঠৰ ওপৰত বা ওচৰত অৱস্থিত হয় এই ক্ষেত্ৰত কি হ'ব সমীকৰণ ডি দূৰত্ব হ'ব পৃথিৱীৰ আৰ অৰ্থাৎ ব্যাসাৰ্ধ আৰ মই দেখুৱাই দিছোঁ নহয় মাত্ৰ গতিকে পৃথিৱী পৃষ্ঠত বা পৃষ্ঠৰ ওপৰত থকা বস্তুৰ বাবে এম জি মান কিমান হ'ব পৃথিৱী পৃষ্ঠত থকাৰ কাৰণে জি এম এম বাই আৰ স্কোয়াৰ ইয়াতে কি হৈছিলে এম এম কেঞ্চেল হৈছিল গতিকে আমি এইটো পাইছিলোঁ অৰ্থাৎ ইয়াৰ দ্বাৰা আমি কি উলিয়াব পাৰিম পৃথিৱী পৃষ্ঠৰ ওপৰত থকা বস্তু এটাৰ ওপৰত পৃথিৱীয়ে কিমানখিনি ত্বৰণেৰে বস্তুটো টানে তাক উলিয়াবৰ কাৰণে আমাৰ এই সমীকৰণটো দি উলিয়াব পাৰিম চাবা পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ নহয় যিহেতু পৃথিৱীৰ ব্যাসাৰ্ধ মেৰুৰ পৰা বিষুৱলৈ ক্ৰমান্বয়ে বাঢ়ে মেৰুৰ পৰা বিষুৱলৈ বাঢ়ি যায় নহয় মাজলৈকে গতিকে মেৰু অঞ্চল মানে দুইমূৰৰ পৰা মাজলৈ আহিলে কি হয় ব্যাসাৰ্ধ বাঢ়ি যায় নহয় জানো বেছিভাগ গণনাত পৃথিৱী পৃষ্ঠত বা পৃথিৱী পৃষ্ঠৰ ওচৰত জিক মোটামুটি ধ্ৰুৱক বুলি ধৰিব পৰা আমি পৃথিৱী পৃষ্ঠৰ বিষুৱ অঞ্চলত আমি কি ধৰোঁ জিৰ মানটো 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ধৰোঁ আছেনে মনত আৰু আমি ক'ত মেৰুত কি ধৰোঁ 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ধৰোঁ নহয় তাতে পইণ্টটো আমি বেছিকৈ ধৰোঁ ইয়াতে কি হয় 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ক'ত বিষুৱ অঞ্চল বুলি ক'লে চাবা মই কৈ দিছোঁ যে পৃথিৱীত কি হয় পৃথিৱীখন এনেকুৱা গোলাকাৰ নহয় পৃথিৱীখন অকণমান কি হয় অকণমান এনেকুৱা হয় গতিকে ইয়াৰ পৰা কি হয় এইটো ডিষ্টেঞ্চ যিমান হ'ব নহয় এডাল যদি তোমাৰ ইয়াতে কি হয় এডাল চুম্বক থাকে চুম্বকডাল ইয়াতে ডিষ্টেঞ্চটো কমে নহয়নে গতিকে তোমাৰ মেৰু অঞ্চলত কি হয় চুম্বকডালৰ পৃথিৱীৰ মাজত যিডাল ভূচুম্বক কল্পনা কৰা হৈছে এই চুম্বকডালৰ পৰা ইয়াৰ কি হয় ডিষ্টেঞ্চটো কম হয় এই চুম্বকডালৰ এটা কথা আছে কি আমাৰ যিটো ভৌগোলিক উত্তৰ দিশ তাৰ ফালে কিন্তু ইয়াৰ দক্ষিণ চাইডটোহে থাকে ভৌগোলিক আমাৰ যিটো উত্তৰ দিশ আমাৰ উত্তৰ দিশত কি হ'ব আমাৰ যিফালে উত্তৰ দিশ আছে ভৌগোলিক উত্তৰ দিশত এই চুম্বকডালৰ কিন্তু দক্ষিণ দিশটো থাকে সেইটো কথা মনত ৰাখিবা গতিকে আমি দেখিছোঁ যে কি বিষুৱ অঞ্চলত কি হয় ইয়াৰ দূৰত্বটো বেছি হয় কিন্তু মেৰু অঞ্চলত কম হয় সেইকাৰণে মেৰু অঞ্চলত কিমান হয় 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণটো জিৰ মানটো আৰু বিষুৱ অঞ্চলত আমি কিমান ধৰোঁ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয় এইখিনি কথা মনত ৰাখিবা কিহৰ কাৰণে ডিফাৰেঞ্চ হয় এই যে তোমাৰ ভূচুম্বকডালৰ পৰা ইয়াৰ দূৰত্ব কি হয় মেৰু অঞ্চলত কম হয় ইয়াতে বেছি হয় দূৰত্ব বেছি হোৱাৰ লগে লগে কি হ'ব ত্বৰণৰ মানটো কি হৈ যায় কমি যায় সেইখিনি তাৰপিছত নেক্সট আহিব জিৰ মান নিৰ্ণয়ৰ বাবে এতিয়া জিৰ মানটো কেনেকৈ নিৰ্ণয় কৰিম আমি আগতে সমীকৰণটো পাইছিলোঁ জি এম এম বাই আৰ স্কুৱেৰ ইয়াতে চাবা জিৰ মান নিৰ্ণয়ৰ বাবে 10.9 সমীকৰণত জি এম আৰু আৰৰ মান বহাব লাগিব হয় জি এম আৰ জি মানটো আমি 6.7 ইনটু 10⁻11 পাইছিলোঁ এককটো লিখিছে নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ নহয় কেজি ইনভাৰ্চ কৰি ওপৰত লিখিছে একে লাইনত তাৰপিছত এমটো আছিল পৃথিৱীৰ ভৰ 6 ইনটু 10⁻24 কেজি তাৰপিছত আৰটো আছিলে 6.4 ইনটু 10⁻6 মিটাৰ এইটো স্কুৱেৰ কৰি দিছোঁ এইটো নহয় দি এইখিনি কেলকুলেশ্যন কৰি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হৈছে এইটো কেলকুলেশ্যন কিন্তু তোমালোকে কৰিব লাগিব পৰীক্ষাত কিন্তু আহিব কেলকুলেশ্যনটো কৰি দেখুৱাব লাগিব ইয়াতে কি কৰিবা এইখিনি কেলকুলেশ্যন কৰি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ওলাই মোক হোৱাটছএপত কি কৰিবা দি দিবা গতিকে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো ক'ত হয় বিষুৱ অঞ্চলত হয় মেৰু অঞ্চলত কিন্তু 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইখিনি মনত ৰাখিবা গতিকে এইখিনিলৈকে তোমালোকক মই ক'লোঁ এইখিনি কি কৰিবা এইটো কেলকুলেশ্যন কৰি উলিয়াবা তাৰপিছত ইফালে তোমাৰ এইকেইটা প্ৰশ্ন মই কৈ দিছিলোঁ আমাৰ পৃথিৱীৰ সৈতে বান্ধোন ৰখা অৰ্থাৎ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্বকেইটা এইকেইটা লিখিবা তাৰপিছত এটা প্ৰশ্ন সেইটো বেলেগকৈ লিখিবা সেইটো হৈছে কি যে সমুদ্ৰত কেনেকৈ জোৱাৰৰ সৃষ্টি হয় মই যিখিনি কৈছিলোঁ কিন্তু সেইখিনি লিখিব লাগিব সমুদ্ৰত কেনেকৈ জোৱাৰৰ সৃষ্টি হয় যিখিনি কৈছোঁ সেইখিনি কথা শুনি কিনে লিখিবা তাৰপিছত এই কেলকুলেশ্যনটো কৰিব বহুত কাম দিয়া নাই বাৰু
এই ক্যালকুলেশনটো কি কৰিবা কৰি মোক হোৱাটছএপত দি দিবা তোমালোকে যিবিলাকে উত্তৰ দি আছা সেইবিলাকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিবিলাকে উত্তৰ দিয়া নাই সেইবিলাকৰ কিন্তু কি হ'ব পিছত ইয়াৰ বিচাৰ কৰা হ'ব গতিকে আমি এনেই সময় খৰচ কৰি ক্লাছবিলাক তোমালোকক দি থকা নাই তোমালোকে যাতে ইয়াৰ দ্বাৰা কি হোৱা উপকৃত হোৱা সেইটোহে আমাৰ কি আসল উদ্দেশ্য গতিকে কি কৰিবা তোমালোকে এই ভিডিঅ'কেইটা চাই যিকেইটা প্ৰশ্ন দিয়া হৈছে প্ৰশ্নকেইটাৰ উত্তৰ মোক হোৱাটছএপত দি দিবা ধন্যবাদ